হে ভাইয়াত ৱেলকাম টু মাই ইউটিউব চেনেল ভাস্কৰ ইউটিউব ব্লগ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো মই বনাইছোঁ, দেখিছেনে কেনেকুৱা হৈছে। মাছ মাৰি আছে, তো কি মাছ পাইছে চাওক। মাছটো বাদ দিয়ক, কাঁকৰা চাওক না। কোনে কোনে কাঁকৰা ভাজা খাই ভাল পায় কমেণ্টত জনাব। আৰু এইফালে আমাৰ বন্ধু বৰ্গ আৰু সিদিনা মোক ইহঁতে গৰু চগান দিছিল, কিন্তু আজি নিজে মাতি কিনে লৈ লাগ মোক। আৰু চাওক এইফালে কিমান বোকা, মানে আমি একদম মানে গাঁৱৰ ভিতৰত সোমাই আহিছোঁ। কাটি কুটি যাব লাগিব। তো কৰিলি গ'লো আৰু দাস বছে যা। তো ৰখি যাব লাগিব, মানে বহুত বোকা। তো আহি পাই গ'লো ডাঙৰ পুখুৰীটো। আৰু সেইকেইটাক চাওক, বাবু চাইকেল চলাইছ দাদা, মজা মজা। আৰু সিহঁতক চাওকচোন ক'ৰ মাজত গেলি গৈছি। বাবু দ নাই নেকি? দ আছে না? মজা মজা মজা। একবাৰ সাঁতুৰি দেখি আছো, সাঁতুৰি দে একবাৰ, সাঁতুৰি দেচোন। আৰু এইখিনি চাওক, মানে কঠিয়াই আগলৈকে চাওক একেবাৰে। কঠীয়া তুলি লৈ দাই মনা চনা লৈছে, কিবা নিব আহিছে নেকি এই জংঘালত? এই চাওক কাষেৰে সৰুকৈ নৈ এটা বৈ গৈছে। তো ভালকৈ দেখা নাপায়, মানে অলপ দত আছে না। আৰু এইটো গৰু ভাই আমাৰ নহয় দিয়ক, বেলেগৰ। বুজিছ এই ভাই নাকপিয়ে খেতিয়কৰ অলপ কষ্ট বুজ তই। তো নামিব লগা হ'ল আৰু। আৰু ককা আহি চাওক কঠীয়া তুলি আছে। খেতি কৰিব নেকি বিয়াৰ? বেলেগৰ নহয় ন? কেইবিঘামান কৰিব বিয়াৰ? 10। মই এতিয়া কঠীয়া তুলিম, তো আপোনালোকে চাই থাকক। আৰু এই ধুনীয়া পথাৰখনৰ মাজতে এটা ধুনীয়া মন্দিৰ আছে, চাওকচোন ভাইহঁত। আৰু পোৱালিটোক চাওকচোন কি ধুনীয়াকৈ গাখীৰ খাই আছে। আৰু যাক বানপানীয়ে কেনেকুৱা অৱস্থা কৰি দিছে। আৰু তামোলডাল চাওকচোন কি অলপত ধৰি নিব বাকী আছে। আৰু
ধুনীয়াকে দেখিছেনে? তো চাওক কি ধুনীয়া পৰিৱেশ, তো ভিউটো চাওক না। তো সেই আৰু আমি বহুত বোকাৰ পৰা আহিলোঁ আৰু এতিয়া আমি ইয়াতে ভৰিখন ধুম। নাপি অলপ খেতিয়কৰ কষ্ট বুজ ভাই ভাই। অ' গৰু কইঠা খাওঁ কিয়? গৰু চৰাই যে গৰু নাচাৰে মইনে নাখাম কিয়? লগত 2 টকা আছে, এটা চকলেট খাম ৰ'ব। ককা চকলেট দিব এটা। আৰু চকলেট কিনি খাই ল'লোঁ। তো যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি